powerful, it's like a mini country or mini state. Kisumane etu mini country buliu koy, kisumane mini state buli koy. Tar jitu characteristic jitu boikhisto hetu hol নিজেই নিজকে শাসন কৰিব পৰা ব্যৱস্থা, self rule or self governance. আৰু সেইকাৰণে আমি দেখিছিলো এটা সময়ত কংগ্ৰেছে অকমান শ্ৰদ্ধা জনাইছিলে যে বিটিসি পুৱাৰ পিছত কংগ্ৰেছে ইয়াত শাসন কৰিব অহা নাছিল, যিসকলে যুঁজি মেলি আনিছিলে বিটিসিৰ ৰাইজে ইলেকশন পাৰ্টি ইয়াৰ যে শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাই নিজকে শাসন কৰো বুলি এৰি দিয়া যেন আমি দেখিছিলো। কিন্তু যোৱা 5 বছৰ আগত যেতিয়া 2020 একৰ্ড হল তাৰ পিছত আমি কি দেখিলো, একো নাই কিয়া। মইতো ভাবো যে ইয়াক এতিয়া কম্পিটিশন, কোনে আহি ইয়াত বাহৰ পাতিব পাৰে, কোনে আহি ইয়াত দখল কৰিব পাৰে, কোনে আহি ইয়াত বিটিসিৰ পৰটো ল'ব পাৰে, তেনেহলে আমাৰ সংগ্ৰামৰ কি অৰ্থ থাকে, স্বশাসন ব্যৱস্থা দিয়াৰ কি অৰ্থ থাকিল, একো নাথাকিল। এটা এই 6 schedule এৰিয়াত আমি নিজেই এইটো সিদ্ধান্ত ল'ব পাৰিব লাগে যে এগ্ৰিকালচাৰাল সেক্টৰত আমি কেনেকৈ কৰিম, স্পোর্টস সেক্টৰত আমি কেনেকৈ কাম কৰিম, কালচাৰাল সেক্টৰত আমি কেনেকৈ কাম কৰিম, হেলথৰ সেক্টৰত আমি কেনেকৈ কাম কৰিম। এই বিভিন্ন যেটো আমাৰ 40টাকৈ ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টক লৈ এই এৰিয়াৰ মানুহখিনিক আমি কেনেকৈ লৈ কাম কৰিম, কোন ঠাইত কি বস্তু কনসেন্ট্ৰেট কৰিলে ভাল হ'ব, কোনখিনিত কি কাম কৰিলে বেছি ভাল হ'ব, ক'ত কেনেকৈ ডেভেলপ কৰিলে ভাল হ'ব, সেইটো আমি ডিসিশন লৈ নিজৰ মানুহৰ কাৰণে সিদ্ধান্ত লৈ আমি কাম কৰাৰ এটা ব্যৱস্থা পাইছো। কিন্তু সেইটো আমি এতিয়া কৰিব নাপাওঁ। এতিয়াতো সম্পূৰ্ণ ৰিমোটেৰে চলে, কৰবাৰ পৰা কৈ থাকে এইটো কৰা আৰু সেই মতেই চলি থাকে। দ্যাট ইজ নট দ্য সিস্টেম অফ 6 schedule। গতিকে 6 schedule ক্যাৰেক্টাৰিষ্টিকটো এতিয়া সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈ আছে, আৰু সেইটো যদি নোহোৱা হৈ গৈ থাকে তেনেহলে আমাৰ একো নাথাকিব। আকৌ হয়তো আমাৰ পিছৰ জেনেৰেশ্যনে আকৌ কোনোবাই আন্দোলন কৰিব, কোনোবাই সংগ্ৰাম কৰিব, আকৌ অশান্তি আহিব। সেই বস্তুটো আমি এতিয়া ৰোধ কৰিব খুজিছো। এতিয়া শান্তিৰ নামত পার্মানেন্ট শান্তি অনাৰ নামত মুখেৰে গান গাই আছে, মুখেৰে চিমৰ বাখৰ কৰি আছে যে শান্তি আহিছে, আমি শান্তি আনিলে। এনেকে শান্তি বোলে কেতিয়াও নাছিল বিটিসিত। কিহৰ শান্তিৰ কথা কৈছে, কোনটো শান্তিৰ কথা কৈছে? যিসকলে শান্তি আনিছিলে তেওঁলোকতো নাইয়েই, যিসকলে শান্তি আনিছিলে তেওঁলোক অশান্তিতেই আছে। আজি যদি সঁচা অৰ্থ দিয়া কোনোবাই শান্তি আনিছে বিটিসিত বুলি কয়, সেইটো এনডিএফবিৰ বাদে কোনো নহয়। কাৰণ এনডিএফবি যদি চুক্তি নকৰা হলে, এনডিএফবি যদি হাতিয়াৰ সমৰ্পণ নকৰা হলে আজি শান্তি আহিল হেতেন নে? কোনোবাই আনিব পাৰিলে হেতেন নে? কৰবাৰ পৰা সেইটো কিনি আনিব পাৰি পেলাই আজি ডিঙি ফুলাই ফুলাই ক'ব পাৰিলে হেতেন নে? কেতিয়াও নোৱাৰিলে হেতেন। সেই কাৰণে যিসকল শান্তিৰ বাহক, যিসকলে শান্তি আনিলে তেওঁলোকক এতিয়া টোটেলি ইগনোৰ কৰা হৈছে। তেওঁলোকক পিকচাৰতেই নানে, এজ ইফ শান্তিটো কৰবাৰ পৰা যেন গছৰ পৰাহে ছিঙি আনিছে, মই আনিছো, মোৰ চৰকাৰে আনিছে। ন, যদি শান্তিয়ে আহিছে তেনেহলে ডেইলি প্ৰতিটো মিটিঙত কিয় শান্তিৰ কথা ক'বলগীয়া হৈছে? শান্তিটো কোৱা কথা নহয়, শান্তি অনুভৱ কৰাৰ কথা। প্ৰতিজন মানুহে অনুভৱ কৰিব লাগিব যে ইয়েছ আই এম ইন পিচ, হয় মই শান্তিত আছো। পাৰিছেনে ক'বলৈ? নাই পৰা। আমি ছ'চিয়েল মিডিয়া খুলিলে ফোন আমি চাবই নোৱাৰো। নিজে শান্তি থাকিম বুলি ভাবিলে এই যে অশান্তিত যে আছে গোটেই মানুহৰ মন অন্তৰ, সেইটো টেক টেকে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাকেই দেখি থাকো। আমি পৃথিৱীত কতো দেখা নাই শান্তি চুক্তিৰ পিছত। এই চুক্তি আকৌ পলিটিকেল চুক্তিও নহয়, আমি পলিটিকেল চুক্তি বুলিও ক'ব নোৱাৰি। ইটছ এ পিচ একৰ্ড। পিচ একৰ্ড হোৱাৰ পিছত আকৌ পিচ কেৰিয়াৰখিনিক জেলত সোমাই থোৱা আমি কেতিয়াও দেখা নাই। কেনেকুৱা ধৰণৰ ইনহিউমেন, কেনেকুৱা ধৰণৰ ইনজাষ্টিচ। তেওঁলোকতো অন্য ক্ৰিমিনেলৰ, তেওঁলোকে পলিটিকেল ক্ৰিমিনেল, তেওঁলোক পলিটিকেল বন্দী হয়। ৰাজনৈতিকভাৱে যদি গোটেই সমস্যাটো সমাধান কৰিলে দিল্লী আৰু দিছপুৰৰ সহযোগত, তেনেহলে ৰাজনৈতিকভাৱে তেওঁলোকক কিয় এৰি দিয়া নহল? সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেইটো লৈ আজি সমগ্ৰ বড়ো মানুহৰ মনত এটা ক্ষোভ আৰু দুখ আছে। আৰু এই ক্ষোভ দুখটোৱে যাতে পিছলৈ কিবা এটা ৰূপ নলয়, সেইটো আমি ৰোধ কৰিব বিচাৰিছো। আমাৰ মাজত সঁচা অৰ্থত আমি শান্তি স্থাপন কৰিব বিচাৰিছো, আৰু সেইকাৰণে আপোনালোকক সহযোগ কামনা কৰিছো। অত্যন্ত আনন্দিত আজি আপোনালোক আহিছে। আমি অন্য যিখিনি ডেভেলপমেণ্ট কাম সেইখিনিতো আমাৰ হৈ থাকিব, আৰু আমাৰ মাজৰ যিটো
সৰু সুৰা ৰাস্তা চৰকাৰ থাকিলে ৰাস্তা আজি দুটা কাইলৈ দুটাটো হৈয়ে থাকিব সেইটো কাৰণে ক্ৰেডিট লোৱাৰ কোনো কথাই নাই ইমান টকা প্ৰতিটো ডিপাৰ্টমেণ্টৰ আহে অলপ চলপটো সেইটো এনেই হৈ থাকিব তাৰ পৰিৱৰ্তে পাৰ্মানেন্ট শান্তি সেইটোহে টকাৰে আমি আনিব নোৱাৰো আমাৰ যি 6 কিডলৰ ক্যাৰেক্টাৰিষ্টিক সেইটোহে আমি টকাৰে ৰাখিব নোৱাৰো আমি কম্প্ৰমাইজ কৰি গৈ আছো সেইকাৰণে সেইবিলাক শেষ গৈ আছে আৰু সেইটোৱে আমাৰ সঁচা অৰ্থত আল্টিমেট অশান্তিটো আনিব আৰু সেইটো আমাৰ মাজত এটা খেউজ এটা পৰিৱেশ আহিব পাৰে আৰু সেইটোৰ কাৰণে আমি আজি ইয়াক ৰক্ষণাবেক্ষণ দিবলৈ এটা দায়িত্ব লৈ ওলাই আহিছো এই দায়িত্বটো আমি সকলোৱে ল'ব লাগিব এয়া কষ্টকৰ কাম নতুন পাৰ্টি এটা কৰিছো বহুত কথা থাকে আমি এতিয়া একদম প্ৰতিষ্ঠিত বিপিএফ ইপিপি লগত গলে চিন্তা কৰিব নালাগে কিন্তু আমিতো এতিয়া নতুন এটা বেবিৰ নিচিনা সৰু শিশুৰ নিচিনা গতিকে আমি জন্ম হৈ দৌৰি ফুৰিব ইচ্ছা কৰিলেও নোৱাৰিম জন্ম হৈ আমি বহিম বুলি ভাবিও নোৱাৰিম আমি জন্ম হৈছো স্টেপ বাই স্টেপ আমি আগুৱাই যাব লাগিব আৰু সেই সময়বোৰত আপোনালোকে আমাক কোঅপাৰেট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু এনেকৈয়ে আমি আগুৱাই যাম আমি এদিনতেই সকলো নোৱাৰো ধৈৰ্য থাকিলে সকলো হৈ যাব ধৈৰ্য থাকিলে আমি এদিন বহিম থিয় হ'ম দৌৰিম তাৰ পিছত আমি সকলোতকে আগত থাকি দেখুৱাব পাৰিম আৰু আমি সম্পূৰ্ণৰূপে এটা ট্ৰান্সপাৰেন্সি থকা আমি পাৰ্টি এটা গঠন কৰিব খুজিছো মানে চলাই লৈ যাব খুজিছো সম্পূৰ্ণৰূপে ডিসিপ্লিন মেইনটেইন কৰা এটা আমি পাৰ্টি আগুৱাই নিব খুজিছো কাৰণ আমি দেখিছো যে এতিয়া পলিটিক্স টু ইটস লাইক এ কমাৰ্চিয়েল হৈ গৈছে বিজনেছৰ নিচিনা হৈ গৈছে সেইকাৰণে কেতিয়াবা আমাকো এতিয়া বেয়াকে কয় পলিটিক্সত গৈছে অঞ্জলি ডিমাৰীক টকা লাগে কাৰণে এতিয়া পলিটিক্সত গ'ল কিন্তু খুব একো নহয় শুনিব লাগিব বহুত কথা শুনিব লাগিব নহলে মোৰতো আজি মই বহি থকা এজ হয় মোৰ বহুত কৰিলো 40 বছৰ ৰাস্তাত বহিলো সিঙৰিলো ধৰ্ণা দিলো প্ৰতিবাদ কৰিলো কি কৰা নাই আজি ল'ৰা ছোৱালীয়ে নাজানে কিন্তু এটা সময়ৰ মানুহ কোনো আমাৰ এই এক্টিভিটিখিনি নজনা মানুহ নাই আমি যদি সুবিধাবাদী হয় আমি এতিয়া বহুত টকাৰ মালিক হৈ সম্পত্তিৰ মালিক হৈ আমি বহি থাকিব পাৰিলোহেঁতেন কিন্তু আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই এতিয়া এই বয়সত আকৌ ওলাইছো এই কাৰণে যে আমি দুখী হ'ম যদি আমাৰ ইয়াং জেনেৰেশ্যনৰ কাৰণে যদি আমি কিবা এটা কৰি থৈ নাযাওঁ যদি ইয়াং জেনেৰেশ্যনে যদি আকৌ 10টা বছৰৰ পিছত বা 5টা বছৰৰ পিছত যদি এনেকুৱা এটা যদি বাতাবৰণ পায় অত্যন্ত খেউজ বাতাবৰণ যদি পায় তেতিয়া আমাকে দুখিব আপোনালোকে সব দেখি শুনি জানিও একো নকৰে সেইকাৰণে আমি এই সিস্টেমটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আমাৰ ইয়াং জেনেৰেশ্যনৰ কাৰণে কাম কৰি যাবলৈ আমি ওলাইছো এতিয়া সকলোৰে কাৰণে কাম কৰা কেনেকৈ সম্ভৱ হ'ব সেইটো এটা প্ৰশ্ন হয় পাৰ্টি এটাৰ মাজত বহুত ঠাইত আমাক ইয়াং ল'ৰা ছোৱালীবিলাকে ইউনিভাৰ্চিটিৰ বা কলেজৰ ল'ৰা ছোৱালীবিলাকে আমাক লগ ধৰি সুধিছে মেডাম আমাৰ ইয়াং ইউথবিলাকৰ কাৰণে কি কৰিব কি পাম আমি কৈছো আমি আজিয়ে লিখি দিব নোৱাৰো আমি ইউথৰ কাৰণে এইটো দিম এতিয়া আমি যিটো বয়সত আছো তোমালোকক কি লাগে প্ৰতিটো কথা আমি গম নাপাওঁ নাজানো মই 60 বছৰীয়া মহিলা এগৰাকী আজিৰ ল'ৰাই কি বিচাৰিছে মই প্ৰতিটো কথা মই নাজানো মই মোৰ থিংকিংটো সেইটো লেভেল গতিকে ইউ কাম এণ্ড জইন তোমালোক নিজে আহা কোৱা কি লাগে কি সিদ্ধান্ত ল'লে ভাল হয় তোমালোকে কি বিচৰা সেইটো তোমালোকে নিজেই কোৱা ডিসিশন লোৱা দেন উই উইল প্ৰসিড তেনেকে মাইনৰিটি গ্ৰুপৰ আদিবাসী সকলৰ বেংগলী উড়িয়া আমাক লগ কৰি আছে এই কথাটো বাৰে বাৰে ওলাই যে আমাৰ কাৰণে কি হ'ব কি থাকিব মই কৈছো আহক আপোনালোকে আপোনালোকৰ যি দৰকাৰ সেইটো প্ৰায়োৰিটি বেচিছত আপোনালোকে বনাওক আপোনালোকক কি লাগে সেইটো আপোনালোকে সিদ্ধান্ত লওক মই সেইটো সিদ্ধান্ত ল'বলৈ মই সেইখিনি মই অপৰাধ সেইখিনি মই নাজানিম গতিকে কি লাগে সেইটো আপোনালোকে ডিসাইড কৰক আদিবাসী কি লাগে সেইটো ডিসাইড কৰক বেংগলীয়ে কি লাগে ডিসাইড কৰক আমি প্ৰায়োৰিটি বেচিছত একেলগে আমি কাম কৰিম 1-2 নম্বৰ আমি দি যাম ফাৰ্স্ট প্ৰায়োৰিটি সেকেন্ড প্ৰায়োৰিটি কিবা কাৰণত পাৰা নাই আপুনিও গম পাব ময়ো গম পাম আমাৰ এই মিছ আণ্ডাৰষ্টেণ্ডিংটো আৰু নাথাকে কি প্ৰবলেম আছে কিয় নোৱাৰিলো আমি ফাৰ্স্ট প্ৰায়োৰিটিত এই দুটা লিষ্ট 10টাৰ ভিতৰত আমি দুটাটো কৰিম বুলি ভাবিলো কিন্তু ক'ত লাগি থাকিল we will work together we will find way together তেতিয়া আমি গম পাম সেইটো থগুৱা বা ভুল বুজাবুজিৰ প্ৰশ্ন কেতিয়াও নাহিব আৰু তেনেকে আমাৰ বিশ্বাস এটা জন্ম হ'ব আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ বস্তু এটা পাৰ্টিত এটা ফেমিলিৰ নিচিনা থাকিবলৈ হলে বিশ্বাস
য'ত এটা জাতিৰ নহয়, য'ত এটা ধৰ্মৰ নহয়, এটা ভাষাৰ নহয়, এটা ঠাইৰ নহয়, কিন্তু আমি একেলগে থাকিব লাগিব এটা ফেমিলিৰ নিচিনা। ডাঙৰ কথা নহয় জানো? বাট যেতিয়া আমি ভাবো মোৰ ফেমিলি যদি মই ভাবো ইংলেণ্ডত থাকিলেও বিটিচি এটা, সেইকাৰণে আমি যদি মনেৰে বিশ্বাস কৰো বেলেগ জাতিৰ হওক, বেলেগ ধৰ্মৰ হওক, বেলেগ ভাষাৰ হওক, আমি যদি বিশ্বাস এবাৰ কৰো আমি একেলগে থাকিব পাৰিম, একেলগে সিদ্ধান্ত ল'ব পাৰিম, একেলগে আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আপোনালোকৰ কাৰণে কি প্ৰয়োজন সেই সিদ্ধান্ত আপোনালোকে ল'ব, কাৰোবাৰ কি মানে প্ৰয়োজন সেইটো সিদ্ধান্ত ল'ব। জাষ্ট আমি একেলগে বহি পেলাই আমি গোটেই প্লানবিলাক কৰিম, আমাৰ ষ্ট্ৰেটেজিবিলাক কৰিম আৰু সেইমতে আগুৱাই যাম। এইটোও ঠিক যে আমি যি বিচাৰো সকলো কেতিয়াও নাপাওঁ, কোনো নাই পোৱা পৃথিৱীত আজিলৈকে যিমান যি বিচাৰিছে, আৰু পোৱাৰ পিছতো আমাৰ লগা বহুত থাকি যায়, দ্যাটছ এ ডিফাৰেণ্ট ইছ্যু। কিন্তু বেচিক নিডছখিনি আমি নিশ্চয় পাব পাৰিম, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। আৰু মোৰ নিজৰ ওপৰত থকা যি বিশ্বাস, সেই বিশ্বাসেৰে মই আপোনালোক সকলোকে মই ফেমিলি মেম্বাৰ, এটা APB এটা ফেমিলি হয়, এটা পৰিয়াল হয়, পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিছো। আৰু কাৰোবাৰ কিবা আখেজ থাকিব, কিবা ভুল বুজাবুজি থাকিব, চিধা চিধিকে কথা পাতিব, প্ৰকাশ কৰিব। মানুহ হিচাপে কেতিয়াবা ভুল হ'ব পাৰে, আৰু সেইবিলাকো যাতে আমি গোটেই দূৰ কৰি একেলগে আগবাঢ়ি যাব পাৰো, তাকে মই কামনা কৰিছো। বিশেষ আৰু মই নকওঁ, বহুত সময় হৈ গৈছে। খালি আমি কিছুমান কথা আমি সময় আগবাঢ়ি যোৱাৰ লগে লগে আমি কিছুমান কথা কৈ গৈ থাকিম। আমি মানুহৰ মাজত সোমাই বহুত কথা জনাবলগীয়া আছে, বহুত বিষয় ক'বলগীয়া আছে, মানে অন্ত নাই। এতিয়া যিটো অৱস্থাত আমি BTCত আছো, বহুত ক'বলগীয়া বিষয় আছে, আৰু সেইবোৰ আমি সময়মতে মানুহৰ আগত প্ৰকাশ কৰি গৈ থাকিম, মানুহৰ মাজত যাম, কম, আৰু যিবিলাক ইছ্যু আমি এড্ৰেছ কৰিব লাগে সেইবিলাক আমি এড্ৰেছ কৰি গৈ থাকিম। আমি লগ পাই থাকিম, কথাবিলাক আলোচনা কৰি থাকিম, তেতিয়া নিশ্চয় ক্লিয়াৰ হৈ থাকিব।